ধৰ্ষিতাৰ উচুপনি। ৰচনা অৰূপ কুমাৰ পাঠক। যৌৱনত হেনো প্ৰেমে হাঁহে, সকলোৱে কৈছিল। সেয়া জানো সঁচা আছিল? অন্তৰ্দ্বন্দ্বত ভুগি পাৰ নাপাইছিলোঁ মই। সময়বোৰ যে সঁচাই বৰ বেদনাময়। মোৰ জীৱনলৈ অহা নাছিল প্ৰেম। স্মৃতিৰ বতাহজাকত নাছিল আনন্দৰ কলৰোল। আছিল মাথো সেয়া ভগ্ন হৃদয়ৰ কান্দোন। শৈশৱৰ ধেমালিয়ে কৰিছিল মোক ক্লান্ত। হেৰাই গৈছিলোঁ মই, হৈ বিভ্ৰান্ত। ৰক্ত পিপাসু এদল চয়তানৰ সৈতে হৈছিল মোৰ সাক্ষাৎ। শৈশৱৰ উমলাগৰ কৰিছিল যে সিহঁতে ধূলিহাত। বাসনাৰ অন্ধ সেই চাম কাণুকে জ্বলাইছিল মোৰ নিষ্পাপ আৱেগবোৰ। সিহঁতৰ নাইপিয়া সদৃশ আঙুলিবোৰে মুচৰিছিল, দলিয়াই দিছিল মোৰ স্বপ্নৰ ডাবোৰ। তৰপ বৰপ খোজেৰে থিয় দিছিলোঁ মই যৌৱনৰ দুৱাৰ দলিত। কোনেও যে নাজানিছিল মোৰ ভয়াৱহ অতীত। যৌৱনত হেনো প্ৰেমে হাঁহে, সকলোৱে কৈছিল। প্ৰেমৰ পাপৰিৰ যে আছিল মোৰ জীৱন কাননত ফুলাৰ বাধা। আৰ্তনাদৰ লগৰী হৈ পাৰ কৰিছিলোঁ মই প্ৰতি নিশা। আৰু এদিন আলিংগনৰ লগতে কৰিছিলোঁ শৃংগাৰ, কৰিছিলোঁ মৃত্যুৰ শীতল চুম্বনৰ পান। কোনেও নাজানিলে, কোনেও নুশুনিলে ধৰ্ষিতাৰ মনৰ কৰুণ উচুপনি। ব্যৰ্থ জীৱনৰ অধ্যায় সমাপ্তি। আজি যে মই এক শৰীৰী।